কাৰোবাক যদি সঁচাকে ভাল পোৱা তেনেহলে তাক হাজাৰ ব্যস্ততা মাজতো অলপ হলেও সময় দিবা। হয়তো তোমাৰ অকমান সময়ৰ কাৰণে সকলো সময় তোমাৰ অপেক্ষাতে বহি থাকিব। যাক তুমি কাষত পাইছা তাক মূল্য দিবলৈ শিকা। হেৰাই গলে হাজাৰ কান্দিলেও তাক ঘূৰাই নাপাবা। বন্ধুত্বৰ সম্পৰ্কই হওক বা ভাল পোৱাৰ সম্পৰ্ক, এবাৰ ঠগি গলে দ্বিতীয়বাৰ আৰু সেই বিশ্বাসটো নাথাকে। যিটো মানুহৰ মুখত সকলো সময়ত হাঁহি লাগি আছিল, আজি সেই মানুহটোৱে কথাই কথাই খং দেখুৱায়। তুমি হয়তো কাৰোবাক পাই সুখী আৰু মই তোমাক নাপাই দুখী। কিন্তু তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য মাথো এটাই, তুমি অভিনয় কৰি জিকিছা আৰু মই ভাল পাই হাৰিছো। চকু পানী চবেই দেখে, কিন্তু হৃদয়ৰ আঘাত কোনেও নেদেখে। পোৱাৰ আনন্দ কেইদিনমান থাকে, কিন্তু নোপোৱাৰ বেদনা জীৱনটো পাহৰিব পৰা নাযায়। সৰু এটা মিছা কথাৰে কাৰোবাক হৰুৱা বহুত সহজ, কিন্তু পৰৱৰ্তী সময়ত তাক হাজাৰ সঁচা কথা কলেও ঘূৰাই পোৱাটো বহুত কঠিন। সিদিনাখনৰ মই আৰু আজিৰ মই মাজত বহুত পাৰ্থক্য। সিদিনা অলপ আঘাত পালে কান্দিছিলো, মন বেয়া কৰিছিলো, ভাগি পৰিছিলো। কিন্তু আজি কোনোবাই আঘাত দিলে হাতৰ মুঠি টানকৈ ধৰি নিজকে কওঁ, ইটছ অকে, এনেকুৱা হৈয়ে থাকে মোৰ লগত, নতুন একো নহয়, চব ঠিক হৈ যাব। হঠাৎ সলনি হোৱা মানুহৰ পিছফালে থাকে সীমাহীন কষ্ট, যি সকলোৱে উপলব্ধি কৰিব নোৱাৰে। কাৰো মনত আঘাত নিদিবা, সুখী থাকিব নোৱাৰিবা। ভাল পাব নাজানিলে অভিনয় নকৰিবা, মনত ৰাখিবা। কাৰোবাৰ চকু পানী তোমাৰ জীৱনত অভিশাপ হৈ পৰিব। সময়খিনি তাকেই দিয়া যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক তাৰ কাষতে ৰাখা যিয়ে তোমাৰ গুৰুত্ব বুজে। মানুহে যোগ্যতাতকৈ বেছি কিবা পাই গলে কেতিয়াও তাৰ মূল্য বা গুৰুত্ব নুবুজে। বিশ্বাস বস্তুটো বহুখিনি চিচাৰ গ্লাছৰ নিচিনা, এবাৰ ভাঙি গলে সেইটো আৰু ঘূৰাই পোৱা নাযায়। ইয়াত কলিযুগ হয়, ইয়াত মানুহে নিজৰ দুখতকৈ আনৰ সুখতহে বেছি দুখী হয়। সেইজনকো গুচি যোৱা দেখিছো মোৰ জীৱনৰ পৰা, যিজনে এদিন গোটেই জীৱনটো মোৰ লগত থাকিম বুলি শপত খাইছিল। প্ৰেমত কেৱল ইমানেই প্ৰয়োজন যে যদি এজনে মনে মনে থাকে, তেন্তে আনজনে বুজিব পাৰিব লাগে। পৃথিৱীৰ চবতকৈ ভাল মাস্কখন হৈছে টকা পইচা, যিয়ে নেকি সকলোৰে মুখ বন্ধ কৰিব পাৰে। যদি কোনোবাই আপোনাক এইটো কয় যে তেওঁ আপোনাক লগ দিব, তেওঁ আপোনাৰ লগত থাকিব, তেন্তে তেওঁক এবাৰ এইটো নিশ্চয় সুধিব যে কেতিয়ালৈ তেওঁ আপোনাৰ লগত থাকিব। কাৰণ মানুহে ইয়াত আপোন বনাই আনৰ কৰি দিবলৈ বেছি দেৰি নলগায়। আমাৰ হৃদয়ত আহিবলৈ ৰাস্তাটো থাকে, কিন্তু গুচি যোৱাৰ ৰাস্তা নাথাকে। সেইকাৰণে যেতিয়া কোনোবা আমাৰ হৃদয়ৰ পৰা গুচি যায়, তেন্তে ই আমাৰ হৃদয়খনক ভাঙি গুচি যাবলগীয়া হয়। এনেতো মোৰ হৃদয়খন বহুত ডাঙৰ, কিন্তু যিকোনো মানুহৰ ইয়াত থকাৰ অকাত নাই। নিজৰ সম্পূৰ্ণ সময়খিনি নিজক আৰু ভাল বনাবলৈ ব্যৱহাৰ কৰক। কাৰণ আজিকালি সম্বন্ধ মানুহৰ দ্বাৰা নবনে, টকা পইচাৰ দ্বাৰাহে বনে। এইখন দুনিয়াইতো আপোনাক সদায় অসুবিধাই কৰি থাকিব, আপুনি মাথো হাঁহিবলৈ শিকিলেও। আজিকালি ৰিলেশ্যনবোৰতকৈ আমাৰ মোবাইলৰ বেটাৰীটোৱেই ভাল, কিয়নো শেষ হোৱাৰ কিছু মুহূৰ্তৰ আগতেই অন্তত আমাক এবাৰ ৱাৰ্ণিং দিয়ে। সকলোবোৰ জানিও যদি আপুনি ভুলটোক ভুল বুলি ক'ব নোৱাৰে, তেন্তে আপুনি কেতিয়াও নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে। সেইজন মানুহকেই শ্ৰেষ্ঠ মানুহ বুলি কোৱা হয়, যিজনে নেকি বেয়া সময়ত পিছলি নাযায় আৰু ভাল সময়ত জঁপিয়াই নপৰে। ভঙা নাই আমি, ভাঙিছে আমাক। ঠিক একেদৰে কন্দা নাই আমি, কন্দুৱাইছে আমাক। কেতিয়াবা কেতিয়াবা মনটোক মনাই লোৱাটোৱে হ'ল বহুত ভাল, কাৰণ সকলোবোৰ জেদে আমাক সুখ নিদিয়ে। যিজন লোকে নিজৰ ভুলটোক মানি ল'ব নোৱাৰে, সেইজন লোকে আপোনাক নিজৰ বুলি কেনেকৈ মানি ল'ব পাৰিব? অহংকাৰ মই কি কথাক লৈ কৰো? মোৰ নিজৰবোৰে মই মৰিলে মোক চোৱাৰ পিছত হাত মুখ ধুই দিব। উত্তমৰ পৰা সৰ্বোত্তম তেওঁৱে হ'ব পাৰিছে, যিয়ে নেকি আনে তেওঁৰ বিষয়ে কোৱা কথাবোৰ শুনিছে আৰু সহ্য কৰিছে। যাৰেই লগ দিয়া খোলাখুলিকৈ দিয়া। হয়তো বিৰোধী বুলি নিশ্চয় ক'ব তোমাক, কিন্তু ধোকাবাজ বুলি কোনেও ক'ব নোৱাৰে তোমাক। যিজনে চেষ্টা কৰিবলৈও নাজানে, তেওঁ যিকোনো সমস্যাই ডাঙৰ ডাঙৰ যেন লাগে।
জীৱনৰ শেষ সময়কণৰ বাবে মই অপেক্ষা কৰি আছো, কাৰণ মই শুনিছো শেষত হেনো সকলো ঠিক হৈ যায়। আপুনি কাকোৱেই নিজৰ জীৱনৰ চবতকৈ প্ৰয়োজনীয় অংশ হিচাপে বনাই নল'ব, কাৰণ যেতিয়া সেইজন মানুহ বদলি যায় তেতিয়া আপুনি তেওঁক ঘৃণা নকৰে, বৰঞ্চ আপুনি নিজকেই নিজে ঘৃণা কৰিবলৈ আৰম্ভ কৰিব। কথাই প্ৰতি খং কৰা লোকবোৰ সেইবোৰে হয় যিবোৰৰ নেকি নিজতকৈ বেছি আনৰ বিষয়ে চিন্তা হৈ থাকে। সৰু থাকোঁতে কাহিনী শুনি বিচনাত শুই পৰিছিলো আৰু এতিয়া নিজে কাহিনীতে কান্দি শুবলগীয়া হয়। বুজি পোৱা নাযায় কিয় এৰি থৈ যায় আমাক সেইবোৰ লোকে যিবোৰক নেকি আমি আমাৰ জীৱন বুলি ভাবি কেতিয়াও এৰিব বিচৰা নাছিলো।